हेलो एवरीवन आई होप আপোনালোক ভালে আছে চাগে বহুত দিন হ'ল আপোনালোকৰ মাজত আহিবই পৰা নাই লাইফত বহুতো কিবা কিবি আনএক্সপেক্টেড ঘটনা ঘটি গৈছে সো ভিডিও মই দিব পৰাই নাই লাইফটো তলব দিনৰ পৰা কি কৰিছো কি নাই কৰা একো নাজানো কমপ্লিটলি ব্ল্যাঙ্ক হৈ গৈছেগে যদি কৰবাত অকলৰে বহি আছো কি হৈ আছে ওচৰত একো নাজানো এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে ফ্যামিলি হক ফ্ৰেন্ড হক বহুত বুজাইছে আৰু বহুত কোম্পানীও দিছে হেসকলৰ কাৰণে বহুত থ্যাংক ইউ when I was in pain নে কিছুমান মানুহে কৈছে যে ক্ষমা কৰি দে ভাই মই ক্ষমাও কৰি দিম but brother you don't understand মই নিজক কেনেকৈ ক্ষমা কৰি দিম লাইফটোৰ প্ৰেচিয়াছ টাইম নিজৰ ইমোশন নিজৰ বেষ্ট গিয়াৰ নিজৰ হাৰ্টখনৰ ম্যাক্সিমাম পাৰ্ট এনেকুৱাজন মানুহৰ কাৰণে ওয়েষ্ট কৰি দিলো হেজন মানুহৰ দিন প্ৰথম দিনাখনৰ পৰা সামান্য কোনো ডিজাৰ্ভ নকৰে তুমি নুবুজিবা ভাই এইটো খং হে মানুহজনৰ কাৰণে নহয় এইটো খং হল হে মানুহজনক নিজৰ ওচৰত স্থান দিয়াৰ কাৰণে নিজৰ ওপৰত হে খং এতিয়া এখন ফাইট নিজক ক্ষমা কৰাৰ বাবে বন্ধু হে মানুহজনৰ কাৰণে নহয় নিজে নিজক ক্ষমা কৰাৰ যুদ্ধ নিজকে বহুত বেছি হেৰুৱাই পেলাইছো ভাল লগা বস্তুবোৰৰ পৰা আঁতৰাই পেলাইছো বহুত বেছি কষ্ট দিছো নিজকে কিন্তু এতিয়া নিজক ক্ষমা কৰিব লাগিব যি হল এতিয়াতো মুভ অন কৰিবই লাগিব লাইফটো গোটেই লাইফটোৱে পৰি আছে বাৰু হেবো বাদ দিয়ক এতিয়া বহুত সোনকালে এটা নতুন ৰাইডৰ প্ল্যানিং কৰি আছো হেখিনি কেনেকৈ কি হ'ব নহব কি এতিয়ালৈকে আমি ডিসকাস কৰি আছো লগৰখিনিৰ লগত নেক্সট ভিডিওটোত কি হ'ব নহব আমি কোড যাম কেনেকৈ কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব হে গোটেইখিনি নেক্সট ভিডিওটোত জনাই আছো ইমান দখলৈকে চাই থকাৰ কাৰণে থ্যাংক ইউ